মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। মোৰ আগৰ ভিডিঅ'বোৰ নিশ্চয় তোমালোকে চাইছা। আজি মই বৰগীত কবিতাটিৰ চতুৰ্থ ভাগত কবিতাটিৰ দুটা দীঘল প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। সেই প্ৰশ্ন দুটা বৰগীতটিৰ মাধ্যমেৰে যশোদাৰ মাতৃ স্নেহ আৰু কৃষ্ণ ভক্তি কেনেকৈ প্ৰকাশ পাইছে, এই দুটা সুকীয়া সুকীয়াকৈ মই প্ৰশ্ন উত্তৰ আলোচনা কৰি দিম। তোমালোকে এই প্ৰশ্ন উত্তৰ দুটা লিখি ল'বা। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে বৰগীতৰ মাধ্যমেৰে যশোদাৰ মাতৃ স্নেহ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। মহাপুৰুষ মাধৱদেৱৰ সমূহ সাহিত্যই বাৎসল্য ৰস প্ৰধান শিশু কৃষ্ণক প্ৰধান চৰিত্ৰ হিচাপে লৈ কবিয়ে ভক্তিৰসৰ নিজৰ আবুৱাইছে। পাঠ্য বৰগীতটিত শিশু কৃষ্ণক যশোদা মাতৃয়ে বিচনাৰ পৰা অতি সাদৰেৰে জগাইছে। মোৰ প্ৰাণধন কমল নয়ন বাপু আদি সম্বোধন কৰি সাদৰেৰে বুকুত সাৱটি ধৰিছে, চুমা খাইছে। সকলো মাতৃৰ দৰেই যশোদায়ো নিজ পুত্ৰক শোৱাৰ পৰা জগাইছে, মৰম কৰিছে। আকৌ শৱ পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ শিশুকৃষ্ণক পৃথক কৰিছে। দৰাচলতে যশোদাই পৰম ভক্তিৰে নাৰায়ণক নিজৰ পুত্ৰৰূপে বিচাৰিছিল। ঈশ্বৰেও সেই অচলা ভক্তিত সন্তুষ্ট হৈ যশোদাৰ গৃহত পুত্ৰৰূপে লালিত পালিত হ'ল। এই আটাইবোৰেই পৰম পুৰুষৰ লীলা। কিন্তু যশোদাই সকলো জানিও নিজ পুত্ৰ কৃষ্ণক ঈশ্বৰৰ দৰে নহয়, সাধাৰণ শিশুৰ দৰেহে আচৰণ কৰা দেখা গৈছে। যশোদাৰ অকৃত্ৰিম মাতৃস্নেহ এইদৰেই বৰগীত কবিতাটিত প্ৰকাশ পাইছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰগীত কবিতাটিৰ মাজেৰে কৃষ্ণ ভক্তিৰ মাহাত্ম্য কেনেদৰে প্ৰকাশ পাইছে সেয়া আলোচনা কৰা। উত্তৰটো এনেদৰে হ'ব। পাঠ্য কবিতা উঠৰে উঠ বাপু গোপাল সেই শীৰ্ষ কবিতাটিত মহাপুৰুষ মাধৱদেৱে ভক্তিৰ ভাৱনা অতি সুন্দৰকৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। কবিতাটিৰ প্ৰথম অংশত মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগাইছে। দ্বিতীয় অংশত শৱপুৰুষৰ শিৰৰ ভূষণ বুলি কৈ কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। তৃতীয় অংশত সিদ্ধ মুনিগণে তপস্যাৰ বলতো পাব নোৱাৰা ঈশ্বৰ কৃষ্ণক ভক্তিৰ বলতেই লাভ কৰিছে বুলি বৰ্ণনা কৰিছে। ত্ৰিজগতৰ অধিকাৰী কৃষ্ণক পুত্ৰৰূপে লাভ কৰি যশোদা মাতৃ পৰম ভক্তিত গদগদ হৈ পৰিছে। কিয়নো কৃষ্ণ সাধাৰণ পুৰুষ নহয়, তেওঁ স্বয়ং নাৰায়ণৰ মানৱী অৱতাৰ। যশোদাই নিজৰ অকুণ্ঠ ভক্তিৰ দ্বাৰা ঈশ্বৰ পুৰুষক নিজৰ পুত্ৰৰূপে পাবলৈ প্ৰয়াস কৰিছিল। ভক্তবৎসল ঈশ্বৰেও ভক্তৰ ইচ্ছা পূৰণ কৰিবলৈ নিজেই অৱতাৰী পুৰুষৰ ৰূপ ধাৰণ কৰি পৃথিৱীৰ অন্যায় ধৰ্ম নাশ কৰিবলৈ যশোদাৰ গৃহত লালিত পালিত হয়। এইদৰে মাধৱদেৱে বৰগীত কবিতাটিত কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিছে। আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰ দুটা বুজি পাবলৈ সক্ষম হৈছা। আৰু তোমালোকৰ যদি কিবা নুবুজা কথা থাকে তেতিয়াহ'লে মোলৈ হোৱাটছএপত মেছেজ কৰিবা, নাইবা কমেণ্ট বক্সতো কমেণ্ট কৰিব পাৰা। ধন্যবাদ।